Hey guys, welcome to the channel. আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম যদিহে আপুনি 2000 চনত 1 লাখ টকা তিনটা বেলেগ সেগমেন্টত ইনভেষ্টমেন্ট কৰিলেহেঁতেন তো আজি ডেটত হেতুৰ ভ্যালু কিমান হলহেঁতেন যদি আপুনি 1 লাখ টকা 2000 চনত ৰিয়েল এষ্টেটত ইনভেষ্টমেন্ট কৰিলেহেঁতেন সেই 1 লাখ টকাৰ ভ্যালুটো আজি ডেটত 8 লাখ টকা হৈ গলহেঁতেন যদিও ৰিয়েল এষ্টেটৰ ভ্যালুটো লোকেশনৰ ওপৰত ডিপেন্ড কৰে যদি লোকেশনটো এটা প্ৰিমিয়াম জায়গাত হয় তেতিয়াহলে তাৰ ভ্যালুটো অলপ বেছিকে বাঢ়ে তথাপিও মই অন এন এভাৰেজ এটা লোকেশনৰ ভ্যালু হিচাপে 1 লাখৰ ইনভেষ্টমেন্টত 8 লাখ টকা ৰিটাৰ্ণ হে পাইছো এতিয়া সেকেন্ড ইনভেষ্টমেন্টটো হল গোল্ড যেটো নেকি আমাৰ ঘৰত ম্যাক্সিমাম মানুহে কৈ থাকে যে গোল্ডত ইনভেষ্টমেন্ট কৰিব লাগে এতিয়া আমি জানো যদি আমি 2000 চনত 1 লাখ টকা গোল্ডত ইনভেষ্টমেন্ট কৰিলো হয় আজি ডেটত হেতুৰ ভ্যালু নিয়াৰ अबाउट 30 lakhs হৈ গলহেঁতেন তাৰ মানে 30 গুণাই ৰিটাৰ্ণ দিলেহেঁতেন তাৰ মানে গোল্ডে এই 25 বছৰত 30 গুণ ৰিটাৰ্ণ দিলে এতিয়া লাষ্টত আমি ডিসকাস কৰিম আপোনাৰ আৰু মোৰ সবৰে প্ৰিয় ইনফ্লেশনক বিট কৰা ইকুইটিৰ কথা যদিহে আপুনি 1 লাখ টকা 2000 চনত ইকুইটিত ইনভেষ্টমেন্ট কৰিলেহেঁতেন তো আজি ডেটত হেতুৰ ভ্যালু নিয়াৰ अबाउट 35 lakhs হৈ গলহেঁতেন ইয়াত মই ইকুইটি যেটো ৰিটাৰ্ণ কৈছো হেতু নিফটি 50 যেটো 25 বছৰৰ ট্ৰেক ৰেকৰ্ড আছে হেতুৰ যেটো ৰিটাৰ্ণ আছে তাৰ মানে সেবি ৰিপৰ্ট মতে 15 to 60% CAGR হিচাপে মই সেই ৰিটাৰ্ণটো আপোনাক কৈছো সেই কাৰণে আমি ভাবো যে লং টাৰ্মত সদায় ইকুইটি গেইনাৰ হয় ইয়াৰ বাহিৰে ইকুইটি মাৰ্কেটত এনেকুৱা কিছুমান ফান্ড আছে যত নেকি আজিৰ পৰা আপুনি 30 বছৰ আগত যদি 1 লাখ টকা ইনভেষ্টমেন্ট কৰিলেহেঁতেন তাৰ ভ্যালু আপুনি গেছ কৰিব পাৰিব কিমান টকা হলহেঁতেন নিয়াৰ अबाउट 4 crore তাৰ মানে 400 টাইমছ ৰিটাৰ্ণ ইকুইটি মাৰ্কেটে দিছে তাৰ যদি আপুনি CAGR চাবলৈ যায় এই 30 বছৰত প্ৰায় 20 to 20% CAGR হয় গতিকে আমি লং টাৰ্মৰ কাৰণে সদায় ইকুইটি মাৰ্কেটক বা ইকুইটি ইনভেষ্টমেন্টক চুজ কৰিব লাগে Thank you so much for watching this video যদি এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহলে লাইক কৰক শেয়াৰ কৰিব এই ভিডিওটো আপোনাৰ ফ্যামিলি আৰু ফ্ৰেণ্ডছৰ লগত আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো লগতে বেল আইকনটো প্ৰেছ কৰি দিব তাৰ মানে মই যেতিয়া নতুন ভিডিও এনেকুৱা টাইপৰ আনি থাকিম আপুনি প্ৰথমতে এই ভিডিওটো পাই যাব ধন্যবাদ জয় আই অসম জয় হিন্দ জয় ভাৰত